জুবিন এনিশাতে তাৰকা হোৱা শিল্পী নহয়। বহুত ধুমুহা অতিক্ৰম কৰিছে সি। ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন। এই শীৰ্ষক গীতটোৱে সেই তপত চকুলোৰ কথাকে দোহাৰে। 1995 চনৰ কথা। কোনোবা এদিন জুবিনৰ গৰিমাৰ লগত জনা শুনা হয়। তেতিয়া গৰিমা বম্বে ছফিয়া কলেজৰ BA ইংলিছ মেজৰৰ ছাত্ৰী আছিল। 2002 চনৰ ফেব্ৰুৱাৰী মাহ তেওঁ আমাৰ ঘৰলৈ বোৱাৰী হৈ আহে। যোৰহাট আৰু গুৱাহাটীত ধুমধামেৰে ৰাইজৰ আশীৰ্বাদেৰে শুভবিবাহ সম্পন্ন কৰা হ'ল। কিন্তু তাৰ আগৰ 1.5 বছৰৰ ভিতৰত আমাৰ পৰিয়ালত আটাইতকৈ ডাঙৰ আৰু শোকাবহ দুৰ্ঘটনা ঘটিল। এই ঘটনাই আমাৰ হৃদয় জৰ্জৰিত কৰি পেলালে। জুবিন বুজাব নোৱাৰাকৈ ব্যৰ্থিত হ'ল। হেপাটাইটিছ ৰোগত ভোগা মাকক জুবিনে বম্বেলৈ নি তাৰ লীলাৱতী হস্পিটেলত চিকিৎসা কৰাইছিল। তাতেই 2000 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে পুৱতি নিশা এলিয়ে শেষ নিশ্বাস ত্যাগ কৰে। মুম্বাইত মাকক চিকিৎসা আৰু মৃত্যুত যাৱতীয় কৰ্মকাণ্ড সকলো তেওঁ নিজেই সম্পন্ন কৰিছিল। আমি গৈ সৎকাৰৰ আগে আগে পালোগৈ, যদিও আমাক শ্মশানলৈ যাবলৈ নিদিলে। কিজানিবা দুৰ্বল হওঁ, ভাগি পৰোঁ। পাছত তেওঁ সকলোখিনি মাতৃভক্তি আৰু মৰম গুপুতে গুপুতে নামৰ গীতটোত ঢালি দিছিল। ইয়াৰ পিছত দ্বিতীয় ঘটনা ঘটে 2002 চনৰ 16 জানুৱাৰীৰ সন্ধ্যা প্ৰায় 6 মান বজাত জুবিনহঁত চতীয়া প্ৰগ্ৰেম কৰিবলৈ যাওঁতে। জুবিন হেণ্ডছবৰৰ সৈতে বাছখনত গৈছিল। তেওঁৰ নতুন ফৰ্ড আইকন গাড়ীখনত জংকী, ষ্টেৰিঙত জয়ন্ত পাত্ৰ, যি তেতিয়ালৈকে জুবিনৰ প্ৰিয়তম বন্ধু, ড্ৰাইভাৰ আৰু মেনেজাৰ আছিল। পাছৰ ছিটত লিখক ৰবচন বৰুৱা আছিল। আনফালৰ পৰা অহা তীব্ৰবেগী ট্ৰাকখনৰ খুন্দাত জংকীহঁত যোৱা ফৰ্ড আইকন গাড়ীখন চূৰ্ণাকিত হয়। জংকী আৰু জয়ন্তৰ থিতাতে মৃত্যু ঘটে। এই খবৰ জুবিনে পাই প্ৰায় অস্থিৰ হৈ পৰিল। ৰাতি বালিপাৰাৰ সেই ৰাস্তাত জুবিনে চিঞৰি চিঞৰি কান্দি পাৰ হোৱা গাড়ীবোৰ ৰখাবলৈ চেষ্টা কৰিছিল। কোনোবা এখন গাড়ী ৰখাত তাত মৃতদেহ দুটা উঠাই গুৱাহাটীৰ DG মিউজিক ষ্টুডিঅ'লৈ লৈ আনিছিল। ৰবচন GNRCত গম্ভীৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থাকিব লগা হয়। এই ৰবচনৰ লগতেই জংকীৰ বিবাহৰ কথা হৈছিল। পিছদিনা নৱগ্ৰহত সদাহ কৰা আৰু তাৰপাছত ক্লিষ্ট অৱসান ভাঙি যোৱা মন লৈ খানাপাৰাৰ আমাৰ কোৱাৰ্টাৰলৈ ঘূৰি আহি বিচনাত পৰি দিয়ালৈকে তেওঁৰ শৰীৰ ৰিজু হৈ আছিল। মৰমৰ ভণ্টি জংকীৰ তেজ লাগি থকা ঘড়ীটো চেলটেপ লগাই আজিও সাঁচি থৈছে, কাকো হাত দিবলৈ নিদিয়াকৈ। কেতিয়াবা দুখত ভাগি পৰিলে কৈ উঠে, মোৰ যদি বহুত পইচা থাকিলেহেঁতেন মোৰ ভণ্টিৰ ক্লন বনাই তাইক জীয়াই তুলিলোহেঁতেন। কেতিয়াবা ৰাতি কাকো নোকোৱাকৈ নৱগ্ৰহ শ্মশানৰ ভনীয়েকৰ চিতা জ্বলোৱা ঠাইত গৈ উচুপি উচুপি কান্দি জুবিনে কয়, মাইনা, মোৰ বাবে কেতিয়াও নুশুকোৱা এটুকুৰা ঘাঁ। কিমান যে ধুমুহা গৈছে জুবিনৰ ভিতৰেদি, জুবিনৰ জীৱনৰ ওপৰেদি। আৰ্থিক, মানসিক, সংগীত বিষয়ক আৰু অনেক। সাধাৰণ মানুহে পৃষ্ঠভংগ দিয়াৰে কথা। কিন্তু ভগৱন্তৰ কৃপাত জুবিনৰ মনোবল অত্যন্ত দৃঢ়। সেয়ে তেওঁৰ জীৱন জয়ৰ সঁচাৰ কাঠি। পত্নীৰ লগতো মধুৰ সম্পৰ্ক জুবিনৰ। মাক ভনীয়েকক হেৰুৱাই মৰ্মন্ত হোৱা জুবিনক সদা সৰ্বদা সংগ দি জীপাল কৰি ৰাখিবলৈ গৰিমাৰ চেষ্টা আৰু কষ্টৰ অন্ত নাই। সেইবাবেই শুভাকাংক্ষীয়ে কয়, গৰিমা জুবিনৰ দুখৰ দিনৰ লখিমী।
বোৱাৰী গৰিমাই MA পাছ কৰাৰ পাছত টেক্সটাইল ডিজাইনিং শিকে। এতিয়াও মুম্বাইত তেওঁৰ সেই পেশা চলি আছে। প্ৰথমবাৰ জুবিন লণ্ডনলৈ যাওঁতে গৰিমাও লগত গৈ তাৰ নিবাসী অসমীয়া সুহৃদসকলৰ চেষ্টাত এখন অসমীয়া কাপোৰ আৰু সাজৰ প্ৰদৰ্শনী পাতেগৈ। এইদৰেই জুবিনৰ সৈতে গৈ বহুকেইখন বিদেশী চহৰত বস্ত্ৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ কৃতকাৰ্যতাৰে সম্পন্ন কৰি আহিছে। গীত পৰিৱেশন কৰিবলৈ জুবিনে প্ৰথম অৱস্থাত ভাৰততকৈ বিদেশলৈ বেছি অহা যোৱা কৰিলে। তাৰ পাছত অসমত সঘনাই প্ৰগ্ৰেম হ'বলৈ ধৰিলে। ফলস্বৰূপে পৰিয়াল পৰিজনৰ সৈতে সংস্পৰ্শ বৰ কমি আহিল। ঘৰত আহি শান্তিৰে কেইটামান নিশা কটোৱাটো অসম্ভৱ হৈ উঠিল। ঘৰলৈ আহিলেও লগে লগে এসোপা মানুহ সোমাই আহে। খাবলৈও সময় নোহোৱা হ'ল। মানুহৰ লগতেই ওলাই যায়। খোৱা শোৱাৰ নিয়ম নোহোৱা হ'ল। মানুহৰ দাবীৰ আগত আমি বা কোনেও একো কৰিব নোৱাৰা হ'লোঁ। অৱশ্যে মৰমৰ দাবী। সেই আগৰ দৰে এতিয়াও ইমান ব্যস্ততাৰ মাজতো জুবিনে পুৰণা প্ৰিয় বন্ধু আৰু আত্মীয় পৰিজনৰ ঘৰত ঢৌতে খৰ মাৰি দেখা এটা দি সকলোৰে মনত ৰং সানি আহে। জুবিনে ব্যস্ততাৰ মাজতে 2000 চনত তুমি মোৰ মাথো মোৰ নামৰ এখন ৰোমান্টিক সামাজিক কথাছবি পৰিচালনা কৰিছিল। ছবিখন প্ৰযোজনা কৰিছিল জুবিনৰ বন্ধু আৰু তেওঁৰ বহুবোৰ শ্ৰাব্য কেছেটৰ প্ৰযোজক DG মিউজিকৰ স্বত্বাধিকাৰী শ্ৰী দেৱ কুমাৰ বৰকটকীয়ে। ছবিখনৰ মুখ্য অভিনেতা, গায়ক, সংগীত পৰিচালক, কাহিনীকাৰ, সংলাপ ৰচয়িতা সকলো জুবিন গাৰ্গ আছিল। ছবিখন চলিল, কিন্তু কাহিনীৰ দুৰ্বলতাৰ হেতু কোনো আলোড়ন তুলিব নোৱাৰিলে। সেই কথাছবিখনৰ সন্দৰ্ভত জুবিনৰ এটা সন্তুষ্টিৰ কাৰণ হ'ল যে স্বৰ্গীয় মাকে যোৱাৰ আগতে এই ছবিখন দেখি যাবলৈ পালে। লগতে ভনীয়েক জংকীও দেখি গ'ল। তাৰ পাছত জুবিনে দীনবন্ধু নামৰ আন এখন ছবি কৰিবলৈ লয়। এই ছবিখনতো জুবিন একাধাৰে অভিনেতা, সংগীত পৰিচালক আৰু গায়ক আছিল। ছবিখনত জুবিনে কৰা চৰিত্ৰটো এটা অৰ্থনৈতিকভাৱে দুৰ্বল সমাজৰ গানৰ মাষ্টৰৰ। তোমাৰ মনত দুখ থাকি যাব নেকি? ক'ব নোৱাৰো, কিন্তু খুৰাই কয় ৰজাৰো সুখ নাই, ভিখাৰীৰো সুখ নাই। কথাটো যদি আমি ওলোটাই কওঁ, ৰজাৰো যি সুখ, ভিক্ষাৰীৰো সেই একেই সুখ। বাণী, এই চৰিত্ৰৰ সাৱলীল আৰু স্বাভাৱিকভাৱে মনত ৰৈ যোৱা অভিনয়ে জুবিনক নিৰ্ভৰযোগ্য অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিলে। আৰু কথাছবিখনৰ বৰষুণ বিষয়ক গান দুটাৰ সুৰৰ নিৰ্মাণ আৰু গায়িকীয়ে গান দুটাক অসমীয়া জগতত দুটা বিশিষ্ট গানৰ মান্যতা দিলে। উল্লেখ্য গান দুটাৰ গীতিকাৰ স্বয়ং স্বৰ্গীয় শইকীয়াদেৱ। সেই বছৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ ৰজত কমল পালে জুবিনে। বৰ্তমান যুগৰ কৰ্মহীন বেকাৰ যুৱকসকলৰ সমস্যাক লৈ জুবিনে এখন অসমীয়া ছবি মন যায় কৰিবলৈ ল'লে। ছবিখনত দেখুওৱা হৈছে নিবনুৱা যুৱকসকলৰ কৰ্মস্পৃহা, আলস্যই অনা বদ অভ্যাসবোৰ, অন্যায়ৰ অস্ত্ৰ হাতত তুলি লোৱা, সৰ্বশেষত বিবেক দংশন, অসহ্য মানসিক বেদনা আৰু শেষত মোহমুক্তি। এই ছবিত জুবিনে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰাৰ উপৰিও সংগীত পৰিচালক আৰু মুখ্য গায়কৰ ৰূপত অৱতীৰ্ণ হ'ল। এইখন ছবিয়েও ৰাষ্ট্ৰীয় পুৰস্কাৰ ৰজত কমল পালে। মন যায় মা তোমালোকক সুখত দেখিবলৈ, তোমালোকৰ মুখত হাঁহি দেখিবলৈ বহুত মন যায়। দেউতা যাতে মোক লৈ গৌৰৱ কৰিব পাৰে তেনেকুৱা কিবা এটা কৰিবলৈ মন যায়। আৰু এখন কথাছবিৰ কথা নক'লে অসম্পূৰ্ণ হ'ব। খাচী আৰু ইংৰাজী ভাষাত নিৰ্মিত খাচীয়া পাহাৰৰ পটভূমিৰে ইক' অফ চাইলেন্স নামৰ ছবিখনে জুবিনলৈ শ্ৰেষ্ঠ সংগীত পৰিচালক ৰাষ্ট্ৰীয় পদক কঢ়িয়াই আনে। এদিন কথা প্ৰসংগত মই কৈছিলোঁ, ল'ৰাকালৰ বিষয়ে এটা গান লিখিলে কেনে হয়, যেনে অসময় ল'ৰালি ঘূৰাই দে মোক। কথাটো তেওঁৰ মনত থাকিল। কিছুদিনৰ পাছত দেখিলোঁ তেওঁৰ অন্যতম জনপ্ৰিয় কেছেট পাখিয়ে মুক্তি লভিলে।
আৰু শীৰ্ষক গানটো পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যা উৰি। এই গান শুনি শ্ৰোতাই একাত্ম নহয় নোৱাৰিলে। সকলোৰে নিজৰ নিজৰ শৈশৱ যেন সশৰীৰে সন্মুখত থিয় দিলেহি। নিজৰ ল'ৰালিকালৰ প্ৰতি, গাঁৱৰ প্ৰতি জুবিনৰ এই আদৰ বহুকেইটা গানত শক্তিশালীভাৱে ভুমুকি মাৰিছে। সৰল ভাৱেৰে পোনপটীয়া উপমা আৰু বেথাৰ ব্যঞ্জনাৰে জুবিনে লিখা গানটো মোৰ কল্পনাতকৈ বহুগুণে বেছি হৃদয়গ্ৰাহী হ'ল। গাঁও জীৱন যেন আমি এৰিব নোৱাৰোঁ, ইও এক প্ৰমাণ। অকালতে মাতৃহাৰা পুত্ৰৰ কৰুণ বিননি গুপুতে গুপুতে গানটো। কলিজা সামৰা এই গীতটো জুবিনৰ মাতৃৰ প্ৰতি সৰ্বোত্তম আৰু অচলা ভক্তিৰ শ্ৰদ্ধাঞ্জলি। ভগ্নীহাৰা শিশুৱেও আমাক কন্দুৱালে। এই ক্ষীণকায় গ্ৰন্থখনৰ এইটো শেষৰ অধ্যায়। শেষ বুলিনো কেনেকৈ ক'ম? জুবিনৰ কবিতা পুথি শব্দ অনুভূতিত এফাকি কবিতা আছে। শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়। অতি সোনকালে আপোনালোকলৈ পৰৱৰ্তী খণ্ড আগবঢ়াম। পৰৱৰ্তী খণ্ড চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।